নমস্কাৰ। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱলৈ শ্ৰদ্ধা নিবেদন কৰি ভিন্ন ৰাসৰ কবিৰূপে খ্যাত শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম সুগন্ধি। পখিলাটি সুগন্ধি, পখিলাটিৰ ঘৰ কেইখন? এখন, দুখন নে তিনিখন? অগণন, হয় অগণন। মধু পান কৰি ফুলে ফুলে মধু সিঁচিলে ঘৰে পৰে। পখিলাটি সুগন্ধি, নাসিকাৰ পৰা আঁতৰিলেও স্মৃতিত খোপনি পোতে। কত শত ধুমুহাই স্মৃতি জোকাৰি গ'লেও কোনোবা এচুকত থাকি মন আকাশ ফৰকাল কৰে। পখিলাটিক লৈ কোনোৱে কবিতা লিখে, কোনোৱে ৰচনা লিখে, কোনোৱে আলচে সেই মিঠা মিঠা সম্পৰ্কৰ সোণোৱালী ক্ষণবোৰ। আৰু গায়কে পখিলাৰ উৰণক বাদ্য সাজি গতিপথৰ লিপি সপ্ত সুৰত গাঁঠি জনতাক কন্দুৱায়, জনতাক হহুৱায়, জনতাক সজাগ কৰায়। ধন্যবাদ।